Welcome to my channel. আজি মই বনাইছো ৰিং কচুৰি। এইটো খাবলৈ বহুত টেষ্টি হয়। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন ঘৰত। আহকচোন চাও কেনেকৈ বনালো। প্ৰথমে আমি এখন কাঁহীত ময়দা আৰু আটা একাপ লৈ ল'ম। এতিয়া ইয়াত লৈছো নিমখ আৰু এয়া লৈছো বেকিং পাউডাৰ। ইয়াত এতিয়া 3 টিস্পুন ৰিফাইন দিছো। এয়া দেখিছে, এয়া 3 চামুচ হ'ল আৰু এইখিনি ভালকৈ মিলাই ল'ম। ইয়াত এতিয়া মই একাপ পানী দিম। পানীখিনি এবাৰতে দি নিদিব, লাহে লাহে দিব। মগু দাইলখিনি আমি আগতেই ভিজাই ৰাখিম 1 ঘণ্টা। তাৰপিছত এটা মিক্সি গ্ৰাইণ্ডাৰত এইখিনি গ্ৰাইণ্ড কৰি দিম। চাব যেন একদম পেষ্ট হৈ নাযায়, অলপ অলপকৈ গ্ৰাইণ্ড কৰিব। এতিয়া মই একাপ ৰিফাইন তেল লৈছো আৰু ইয়াত দিছো গোটা জিৰা এচামুচ, গোটা ধনিয়াটো অলপমান খুন্দি ল'ব আৰু চফ এচামুচ। এইখিনি অলপ ফ্ৰাই কৰি লৈছো। আৰু এতিয়া দি দিছো বেচনখিনি অলপ ভাজি ল'ব। যেতিয়ালৈ তাৰ গুণটো নাযায় তেতিয়ালৈ ভালকৈ ভাজি ল'ব। এতিয়া মগু দাইলখিনি দি দিব আৰু ভালকৈ এইখিনি মিক্স কৰি দিব। অকণমান যদি দেখে তেলৰ প্ৰয়োজন হৈছে তেতিয়া অলপ তেল ঢালি দিব। এতিয়া অকণমান তেলত আজৱাইন আৰু হিং গৰম কৰি দি দিছো আৰু দি দিছো এয়া আমচুৰ পাউডাৰ। এইখিনি এতিয়া বেছি দেৰি নালাগে আৰু ছেপাৰেট হৈছে, দেখিছে মগুখিনি এটা এটা হৈ গৈছে ধুনীয়াকে। এইখিনি হৈয়ে গৈছে আৰু 2 মিনিটমান হ'লে হৈ যাব। এয়া অলপ চেনি দি দিব লাষ্টত। এতিয়া এইখিনি অলপ বেলেগকৈ কাঢ়ি থৈ দিছো। এতিয়া ৰুটিখন এনেকৈ আকাৰত বেলি ল'ব। মই বেলাখিনি দেখুওৱা নাই, নহ'লে বহুত দীঘল হৈ যায় ভিডিঅ'টো। এতিয়া এনেকৈ ষ্টাফিংখিনি সোমাই ল'ব। এটা ছাইড অ'পেন কৰি থ'ব। তাত কি কৰিব, এখন কটাৰী ল'ব বা চুৰি, এনেকৈ কাটি কাটি যাব। একদম লাষ্টলৈ নাকাটিব, মাজৰখিনি এনেকৈ দীঘল দীঘল শ্বেপত কাটি কাটি দিব। এয়া দেখিছেনে, এনেকৈ কাটি যাব। আৰু অলপ পাতলকৈ বেলিব, নহ'লে বেছি মোটা হ'ব। এতিয়া এই পাৰ্টটো এনেকৈ ফ'ল্ড কৰি দিব। এয়া দেখিছে, এনেকৈ ফ'ল্ড কৰি দিলে শ্বেপটো ঠিক নহ'লেও হ'ব বাৰু, একো নাই। এতিয়া এই মূৰকেইটা এনেকৈ টানি পেলাই জইন কৰি দিব। আৰু জইনটো এনেই নহ'ব, সেইকাৰণে আমি ময়দা আৰু পানী মিক্স কৰি ল'ম। এয়া লৈছো ময়দা 2 চামুচ আৰু পানী 1 চামুচ। এনেকৈ লৈ মিক্স কৰি লৈছো আৰু লৈ পেলাই এই পেষ্টটো বনাই দিছো। তাৰপিছত ধুনীয়াকৈ জইন হৈ যাব। এয়া দেখিছেনে, এয়া মই লগাই দিছো। এয়া আপোনালোকে এনেকৈ জইন কৰি ল'ব
আৰু এইটো ৰিং ফৰ্ম এটা হৈ গ'ল দেখিছে এইয়া এয়া চাওক তিনিটা বনালো শেপত দিলো এতিয়া এইকেইটা মই ৰিফাইনত ভাজিম এইখিনি এতিয়া আমি মিডিয়াম ফ্লেমত ভাজিম বেছি হাই ফ্লেমত নাভাজিব 10 মিনিটমান মিডিয়াম ফ্লেমত ভাজিব আৰু এইখিনি এতিয়া হৈ গ'ল দেখিছেনে এয়া ৰিং কচুৰি ৰেডি হৈ গ'ল দেখাত দেখিছে ইমান ধুনীয়া লাগিছে যদি আপোনালোকে মোৰ চেনেলটো ভাল পাইছে ছাবস্ক্ৰাইব এটা কৰি দিব আৰু বেল আইকনটো টিপি দিব থেংক ইউ